হোজাই আৰু যোগীজান সংযোগী ৰেলৱে ষ্টেচনৰ মাজত সন্ধিয়া প্ৰায় 6:15 মান বজাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই বৰ্তমানলৈকে। এতিয়া সন্ধিয়া প্ৰায় 6:15 মানত যমুনামুখ GIP থানাত এখন ৰেলৱে মেমো পাই জানিব পাৰোঁ। যোগীজান আৰু হোজাই ৰেল ষ্টেচনৰ মাজৰ ৰেলৱে কিলোমিটাৰ নম্বৰ 141/89-0 এজনী মহিলাৰ মৃতদেহ পৰি আছে বুলি এখন ৰেলৱে মেমো দিছোঁ। আৰু সেই সংক্ৰান্ততে মই আহি পেলাই ঘটনাস্থলীত উপস্থিত হ'লোঁ। যদিও ইয়াতে স্থানীয় লোকক মই পোৱা নাই, তথাপিতো 2-4জন ব্যক্তিক পাই পেলাই সোধ-পোছ কৰিছোঁ যদিও কোনো মহিলাগৰাকীক চিনাক্তকৰণ কৰিব পৰা নাই। সেয়েহে আৰু কোন ট্ৰেইনৰ পৰা পৰি পেলাই এই ঘটনাটো হ'ল সেইটো বিষয়েও বৰ্তমানলৈকে আমি অৱগত হ'ব পৰা নাই। এইটো ইনকুৱাৰী কৰিলেহে তাৰপৰা জানিব পৰা যাব। গতিকে এতিয়া আমি বডিটো কাইলৈ PM এক্সামিনেশ্যন কৰিবৰ কাৰণে এতিয়া উঠাই লৈ গৈছোঁ। কি সন্দেহ? এইটো আপোনাৰ কিবা ছুইচাইড নে অন্য কিবা ঘটনা? এইটো এতিয়া দেখা যায়তো মহিলাগৰাকী কোনো ট্ৰেইনৰ পৰাই পৰিছে বুলিয়ে সন্দেহ কৰা যায়। কোন ট্ৰেইন এইটো আপুনি গম পোৱা নাই? সেইটো মই কনফাৰ্ম কৰিব পৰা নাই, যিহেতু আমাৰ পৰা বহুত ডিষ্টেঞ্চত। মহিলাজনী কিবা বয়স আপুনি কিবা পাইছে তেওঁৰ লগত? মহিলাগৰাকীৰ অনুমানিক বয়স 50-52 বছৰ হ'ব। কিবা লগত কিবা বস্তু পাইছে নেকি? আই কাৰ্ড বা কিবা? নাই, তেনেকুৱা আইডেণ্টিফাই কৰিব পৰা বস্তু একো পোৱা নাই। নিউজ ডেস্ক প্ৰতিবেদন NDA 24/7।